ইতিহাস প্ৰসিদ্ধ বাঘেশ্বৰী মন্দিৰত এভুমুকি। ওম মা বাঘেশ্বৰী নমঃ। ওম মা বাঘেশ্বৰী নমঃ। ইতিহাস প্ৰসিদ্ধ বাঘেশ্বৰী মন্দিৰত এভুমুকি। পূজাখিনি দিছোঁ, লগতে যিখিনি বলি বিধান আহি আছে সেইখিনিতে আত্মসমৰ্পণ কৰি আছোঁ। মোৰ বাজনী মৌজা গাঁও বুদ্ৰুগুচি চুপা খৈৰাপাৰা। আচ্ছা, ঠিক আছে। বাঘেশ্বৰী দেৱালয়ৰ মই পৰিচালনা কমিটিৰ ঠাকুৰীয়া পদত আছোঁ। ঠাকুৰীয়া নহয়, আমাৰ দেৱালয়খনৰ সভাপতি হৈছে জিলা উপায়ুক্ত। তাৰ পিছৰ পদটোত দলয় থাকে, দলয়ৰ পিছত ঠাকুৰীয়া। ঠাকুৰীয়াৰ পিছত আমাৰ কাৰ্যনিৰ্বাহকত 5 জন, বৰদেউৰীৰ ফালৰ পৰা আৰু আমাৰ সাধাৰণ পাইকৰ পৰা কাৰ্যনিৰ্বাহক সদস্য লৈ মূল কমিটিখন গঠন হয়। তাৰোপৰি আমাৰ ইয়াত এখন দুৰ্গা পূজা কমিটি আছে। আমি দুৰ্গা পূজা কমিটি আৰু মন্দিৰ পৰিচালনা কমিটি যুটীয়াভাৱে তাৰমানে আমি বাঘেশ্বৰী দেৱালয় চোৱা চিতা কৰি মন্দিৰৰ উন্নতিৰ কাৰণে কাম কৰি থাকোঁ। দলয় শব্দৰ অৰ্থ হৈছে মন্দিৰৰ প্ৰধান পূজাৰী দলয়। মই ঠাকুৰীয়া হ'বৰ 1 বছৰ হ'ল। ইয়াৰ আগত মোৰ দেউতা আছিল ঠাকুৰীয়া। আমাৰ বংশৰ পৰা বংশানুক্ৰমে তাৰমানে ঠাকুৰীয়া পদটো এজন অধিষ্ঠিত হৈ আহি আছে। আমাৰ বংশৰ পৰা বংশানুক্ৰমিক ঠাকুৰীয়া পদটো, আৰু দলয় পদটো বৰদেউৰীৰ ফালৰ পৰা হয়। আমাৰ মন্দিৰৰ বৰদেউৰী সমাজ আছে, ডিংডিঙি, উলাবৰী, ঢৌকাবান্ধা, এই দুটা হেৰিত আছে আমাৰ মন্দিৰত বৰদেউৰী সমাজ, ব্ৰাহ্মণ সম্প্ৰদায়। তেখেতসকলৰ পৰা দলয়জন নিৰ্বাচিত হয়, আৰু আমাৰ ঠাকুৰীয়া ফৈদ আছে আমাৰ আদাবাৰীত, এই ঠাকুৰীয়া ফৈদৰ পৰা ঠাকুৰীয়াজন নিৰ্বাচিত হয়। ইতিহাস অলপ কৈ দিছোঁ। মই শুনামতে প্ৰথমতে এই অঞ্চলটো চৰণীয়া পথাৰ আছিল। ইয়াত গৰখীয়া ল'ৰাবিলাকে গৰু চাৰি ফুৰিছিল, হাবি জংঘলেৰে ভৰা আছিল। সেই সময়ত মহামাই দেৱী আৱিৰ্ভাৱ হয়, আৰু আগৰ ল'ৰাবিলাকে পাল পাতি গৰু চাৰিছিল। সেই গৰু চাৰাত এজন গৰখীয়া, মূল গৰখীয়া আছিল। সেই মূল গৰখীয়াই কৈছিল যে ফৰিং পোক ধৰি তাৰমানে বলি দিছিল। আৰু একদিন এজন গৰখীয়াই ফৰিং ধৰিব নোৱাৰাত সেই গৰখীয়াজনক লৰু, এই বাঁহৰ যি লৰু বুলি কওঁ, সেই চেকেনি দুইডাল উল্টাকে পতি কাটৰা বনাই গৰখীয়াজনক কাটৰাত লৈ বিৰিণাৰ পাতেৰে তাৰমানে বলি দিছিল। সেই ল'ৰাটো এই ইয়াত নলবিৰিণা যি আছে, নলবিৰিণা কাটা গৈছিল, আমি শুনা হিচাপে। আৰু তাৰে পিছত সেই লৰু দুইডালৰ পৰাই দুইডাল একচুপ বাঁহ হৈছিল। সেই বাঁহ চুপৰ তাৰমানে গাঁঠিবিলাক উল্টা আছিল। সেইকাৰণে আমাৰ এই দেৱালয়খনক দেওবাহ বুলি কৈছিল। দেওবাহৰ গুৰিত বাঘেশ্বৰী দেৱালয়। আমাৰ এই দেৱালয়খনৰ নাম দেওবাহৰ গুৰি বাঘেশ্বৰী দেৱালয়। আচলতে আমাৰ এইটো দুৰ্গাৰ মূৰ্তি। আমাৰ যেতিয়া তাৰমানে আমাৰ বিগ্ৰহটো উলিয়াই, বিগ্ৰহটোৰ সিংহটোকে তাৰমানে বাঘ বুলি ভাবছিল, সেইকাৰণে বাঘেশ্বৰী নাম হৈছে। সেনেকে বাঘেশ্বৰী নামটো আহিছে। এই কথাটো তাৰমানে যেতিয়া মাহিত্যটো চাৰিওফালে বিয়পি গেল, তেতিয়া আহোম ৰজা আছিল কমলেশ্বৰ সিংহ, আৰু গুৱাহাটীৰ বৰফুকন আছিল প্ৰতাপ বল্লভ নাগী। প্ৰতাপ বল্লভ বৰফুকনে আহোম ৰজাক কাণত পেলোৱাত আহোম ৰজাই এই মন্দিৰ পৰিচালনাৰ বাবে ভূমি দান কৰে। তাম্ৰফুলি আছে, ভূমি দান কৰে। সেই ভূমিবিলাক এতিয়া আমাৰ ডিংডিঙি, উলাবৰী এইবিলাকত আমাৰ বাঘেশ্বৰীৰ ভূমি আছিল। সেই ভূমিৰ পৰা যিটো উৎপাদন হয়, সেই পইচাটি তাৰমানে মন্দিৰ পৰিচালনা কৰিছিল প্ৰথমতে। তাৰ পৰা 1972 চনত সেই ভূমিবিলাক ৰায়তী পাট্টা দিয়ে, মানুহবিলাকক পাট্টা দিয়ে। পাট্টা দিয়াৰ পিছত সেই খাজনাটো চৰকাৰৰ ঘৰত যায়। চৰকাৰৰ ঘৰত খাজনাটো যোৱাৰ পিছত চৰকাৰৰ পৰা আমাক বাৰ্ষিক মন্দিৰৰ নামত এটা অনুদান দিয়ে। সেই অনুদানেদি তাৰমানে আমাৰ মন্দিৰ পৰিচালিত হয়।
হা এতিয়া আমি ৩-৪ বছৰ অনুদানটো পোৱা নাই, নাপলেও আমাৰ ৰাইজৰ যিটো হেৰি আছে সেই দিয়ে আমাৰ মন্দিৰ চলি আছে আৰু। ॐ